নমস্কাৰ এন ফৰ ইউ আছামিজ ইউটিউব চেনেলটোলৈ মই নৱদৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে যদি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খবৰসমূহ পাই থাকিব বিচাৰে তেতিয়াহ'লে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এটা খবৰ আহি পৰিছে টকিঅ' অলিম্পিকৰ পৰা। জাপানৰ টকিঅ' অলিম্পিকৰ পৰা এটা খবৰ আহি পৰিছে, ভাৰতীয় ৱেইট লিফটাৰ মীৰাবাই চানুৱে দখল কৰিলে চিলভাৰ মেডেল। ভাৰতীয় ইতিহাসৰ প্ৰথমটো চিলভাৰ মেডেল ৱেইট লিফটিঙত। ভাৰতীয় ইতিহাসত ৱেইট লিফটিঙত আজিলৈকে এনেধৰণৰ পদক কোনেও অৰ্জন কৰিব পৰা নাছিলে। মীৰাবাই চানুই প্ৰথমগৰাকী মহিলা যিগৰাকী মহিলাই অলিম্পিক খেলত ৰূপৰ পদক অৰ্জন কৰিছে। ভাৰতৰ বাবে ৱেইট লিফটিঙত ৰূপৰ পদক অৰ্জন কৰা মীৰাবাই চানুৱে হ'ল ভাৰতৰ প্ৰথমগৰাকী মহিলা যিগৰাকী মহিলাই ভাৰতীয় ইতিহাসৰ ৱেইট লিফটিঙত প্ৰথমটো পদক অৰ্জন কৰিছে। মীৰাবাই চানুৱে 2020 অলিম্পিকৰ প্ৰথমটো খিতাপ দখল কৰিলে, ভাৰতৰ বাবে প্ৰথমটো খিতাপ দখল কৰি আনিলে চিলভাৰ মেডেল ৰূপে। আশা কৰোঁ আপোনালোকে এই খবৰটো ভাল পালে। যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিব। এনে ধৰণৰ খবৰসমূহ সময়মতে পাই থাকিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।